এয়া আমাৰ ঘৰ। আজি সকলো নিজৰ নিজৰ কামত ব্যস্ত। কাৰণটো ক'ম বাৰু। এয়া চাওক মা, খুৰী আৰু বৰমা সকলোৱে নিজৰ নিজৰ আইটেম বনোৱাত বিজি হৈ আছে। কোনোবাই নাৰিকলৰ লাড়ু বনাইছে, কোনোবাই জোনবিৰি পিঠা বনাইছে। এয়া শিৱসাগৰৰ বা মোৰ। আমাৰ দেউতাও বহি আছে। দেউতাক সকলো বস্তু চেক কৰিবলৈ দিয়া হৈছে, কেনে হৈছে খাবৰ বাবে। এয়া চাওক, এইটো কি পিঠা হয় ইমান ধুনীয়া? জোনবিৰি নহলে এইটো আমাৰ গুৱাহাটীয়া পিঠা ন? এইটো আইটেম বেলেগ। আমি স্বীকাৰ কৰিছো বাৰু, আমি নিশ্চয় আপোনাৰ এয়া শৰাই এক্সচেঞ্জ কৰা হৈছে এতিয়া। আজি আচলতে আমাৰ ঘৰত মোৰ ভণ্টিৰ চুৰ লোৱা নিয়ম কৰিবৰ বাবে এনেদৰে গোট খাইছে সকলো। ইয়াত তেওঁলোকৰ ঘৰৰ পৰা 4-5জন মান মানুহ আহিছে। এতিয়া আলহীক চাহ মিঠাই জলপান খাবলৈ দিয়া হৈছে আৰু সকলো মিলি আলোচনা কৰিছে। বলকচোন পাকঘৰত দেখাওঁ আৰু কি আয়োজন কৰিছে। এয়া বৌ, এয়া ভাগিন, এয়া সৰু বৰ লেট কৰি আহিছে, এইজনী বা, এইজনী খুৰী। এতিয়া সকলোকে লুচি পুৰি খাবলৈ দিয়া হৈছে। এয়া মিঠাই আনিছে তেওঁলোক আমাৰ বাবে। দেখিছেনে কিমান সুন্দৰ কৰি অনা হৈছে। এইজনী বা, এয়া বৌ। এতিয়া গধূলি হৈ গৈছে, আলহীসকল যাবলৈ ওলাইছে। সেইটো প্ৰকৃতিৰ নিয়ম। আমি সদায় আমি প্ৰকৃতিৰ নিয়ম কৰিব লাগিব। পিতৃ মাতৃয়ে সেইখন এয়া তেওঁলোকক বিদায় দিয়াৰ দৃশ্য।